নমস্কাৰ। প্ৰথমে মই বৰ্তমান সময়ত আতংকময় পৰিৱেশৰ সৃষ্টি কৰা কৰোনা ভাইৰাছৰ বিৰুদ্ধে মাৰ বান্ধি সজাগ হ'বলৈ মোৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ। লগতে অনুৰোধ কৰিছোঁ যে আপোনালোকৰ যিখিনি কৰ্তব্য, যিখিনি সজাগতামূলক কাম কাজ সেইখিনি মানি চলক, লকডাউন মানি চলক। বিশেষ জৰুৰী নহ'লে ঘৰৰ পৰা বাহিৰত নোলাব। হাত ধোৱক সঘনাই, অচিনাকি ব্যক্তিৰ লগত সম্পৰ্কত নাহিব। সম্প্ৰতি যি আমাৰ কৰোনা ভাইৰাছত অসমৰ যিকেইজন ব্যক্তি আক্ৰান্ত হৈছে, লগতে বৰ্তমানৰ যিকেইজনক প্ৰশাসনে কৰায়ত্ব কৰিব পৰা নাই, তেওঁলোকক যদি চিনাক্ত কৰিব পাৰিছে কোনোবাই, তেতিয়াহ'লে প্ৰশাসনক নাইবা মেডিকেলক খবৰ দিয়ক। লগতে তেওঁলোকে যাতে আপোনাৰ অঞ্চলত আহি কাৰো লগত সংস্পৰ্শত আহিব নোৱাৰে, তাৰ বাবে সজাগ হওক। সজাগতামূলক মন্তব্য সকলোৰে আগত দাঙি ধৰক। বিতৰ্ক সৃষ্টি কৰিব পৰা মন্তব্য নাইবা ভিডিঅ' এইবিলাক আপলোড নকৰিব। লগতে ধৰ্মৰ ক্ষেত্ৰত বিভাজন অনা বিভিন্ন মন্তব্য ছ'চিয়েল মিডিয়াত দিয়াৰ পৰা বিৰত থাকক। ভিডিঅ'বিলাক মানে তেনেকুৱা ভিডিঅ' নাচাব, যাৰ জৰিয়তে বিষ বাষ্প বিয়পিব পাৰে। এইকেইদিন নিউজ চেনেলতে হওক বা বিভিন্ন খবৰতে হওক, যি এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ ওলাইছে অসম, খুবেই দুৰ্ভাগ্যজনক। দিল্লীৰ নিজামুদ্দিনৰ ঘটনাই হওক নাইবা অন্যান্য ঘটনাৰ জৰিয়তে যি কৰোনা ভাইৰাছ সংক্ৰমিত হ'ব বা হৈছে, তাৰ বাবে খুবেই সচেতন হোৱা দৰকাৰ। গতিকে সকলোকে সজাগ হ'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।